মৰমৰ অকণিহঁত আৰু বন্ধু-বান্ধৱীসকল, তোমালোকে যদি সাধু শুনি ভাল পোৱা তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো লাইক কৰি তোমালোকৰ বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। তেনেহ'লে আহা এতিয়া সাধুটো আৰম্ভ কৰোঁ। এখন নৈৰ দাঁতিত এজোপা প্ৰকাণ্ড জামু গছ আছিল। গছজোপা পকা পকা জামুৰে ভৰি আছিল। ওচৰৰ হাবিৰ পৰা পাল ভাঙি অহা বান্দৰ এটাই সেই জামু গছজোপাতে আশ্ৰয় ল'লে। সি তাত লাগি থকা জামুবোৰ হেঁপাহ পলুৱাই খায়। এনেদৰে কিছুদিন গ'ল। এদিন নৈৰ পৰা ঘৰিয়াল এটা উঠি আহি সেই জামু গছজোপাৰ তল পালেহি। তাকে দেখি বান্দৰটোৱে ক'লে, হেৰা, প্ৰিয়ই হোৱা বা অপ্ৰিয়ই হোৱা, জ্ঞানীয়েই হোৱা বা অজ্ঞানীয়েই হোৱা, তুমি মোৰ অতিথি। অতিথিক সেৱা শুশ্ৰূষা কৰিলে ডাঙৰ ধৰ্ম হয়। গতিকে তোমাৰ সেৱা শুশ্ৰূষা কৰাটো মোৰ কৰ্তব্য। মই তোমাক অমৃতৰ নিচিনা সোৱাদযুক্ত কিছুমান জামু দিওঁ। তাকে খাই তুমি তৃপ্তি লাভ কৰা। এনেদৰে কৈ বান্দৰটোৱে ঘৰিয়ালটোক জামু খাবলৈ দিলে। জামু খাই ঘৰিয়ালে বৰ ভাল পালে। সেয়ে সি নিতৌ জামু খাবলৈ বান্দৰৰ সৈতে সখি পাতিলে। সদায় দুপৰীয়া ঘৰিয়ালটো বান্দৰৰ ওচৰলৈ আহে আৰু বান্দৰ এটাক হেঁপাহ পলুৱাই জামু খাবলৈ দিয়ে। তাৰ পাছত কিছু সময় বান্দৰৰ সৈতে হাঁহি ধেমালি কৰি ঘৰিয়াল নিজ ঠাইলৈ উভতি যায়। ঘৰলৈ যাওঁতে ঘৰিয়ালে ঘৈণীয়েকলৈও সখীয়াকে দিয়া কেইটামান জামু লৈ যায়। এদিনাখন ঘৰিয়ালে নি দিয়া জামু খাই ঘৈণীয়েকে ঘৰিয়ালক সুধিলে, প্ৰিয়তম, তুমিনো এই অমৃতৰ নিচিনা ফলবোৰ ক'ত পোৱা? তেতিয়া ঘৰিয়ালে ক'লে, মোৰ এজন বান্দৰ সখী আছে। এই নৈৰ দাঁতিতে থকা গছজোপাত তেওঁ থাকে। তেওঁৱেই মৰমতে মোক এই ফলবোৰ দিয়ে। তাকে শুনি ঘৰিয়ালৰ ঘৈণীয়েকজনীয়ে ক'লে, যিয়ে নিতৌ এনেকুৱা অমৃতৰ দৰে ফলবোৰ খায়, তাৰ কলিজাটো নিশ্চয় অমৃতৰ দৰেই হ'ব। গতিকে যদি মোৰ প্ৰতি তোমাৰ মৰম আছে, তেন্তে সেই বান্দৰৰ কলিজাটো কাইলৈ মোক আনি দিবা। তেতিয়া ঘৰিয়ালটোৱে ক'লে, তেওঁ মোৰ পৰম বন্ধু। তেওঁক বধ কৰিলে মোক পাপে চুব। গতিকে সেই দুৰাশা তুমি এৰি পেলোৱা। ঘৰিয়ালৰ ঘৈণীয়েকজনীয়ে ক'লে, তুমি মই কোৱা কথা আগে কেতিয়াও পেলোৱা নাই। গতিকে এইবাৰো পেলাব নোৱাৰা। যদি তাৰ কলিজা খাবলৈ নাপাওঁ, তেনেহ'লে মই নাখাই নবৈ মৰিম। ঘৈণীয়েকৰ এনে কথা শুনি ঘৰিয়াল বৰ চিন্তাত পৰিল। কেনেকৈনো বান্দৰ সখীয়েকক ঘৈণীয়েকৰ ওচৰলৈ আনিব পাৰি, তাকে ভাবি চিন্তি ঘৰিয়াল পলমকৈ গৈ সখীয়েকৰ ওচৰ পালেগৈ। পলমকৈ গৈ পোৱাত সখীয়েকে সুধিলে, হেৰা সখী, আজি পলমকৈ আহিলা দেখোন। ৰং মনেৰে একো কথাও কোৱা নাই, কি হ'ল তোমাৰ? বান্দৰৰ কথা শুনি ঘৰিয়ালে ক'লে, সখী, আজি আমাৰ গৃহিণীয়ে কৈছে যে মই হেনো অশলাগী। মই নিতৌ তোমাৰ ওচৰলৈ আহোঁ, অথচ তোমাক নিজ ঘৰ দুৱাৰ দেখুৱাই উপকাৰৰ অলপো শলাগ লোৱা নাই। গতিকে আজি তুমি যেনে তেনে মোৰ লগত মোৰ ঘৰলৈ যাবগৈ লাগিব। তাকে শুনি বান্দৰে ক'লে, আমি হৈছোঁ বনৰ জীৱ। তোমালোকৰ ঘৰ হ'ল পানীৰ তলত। কেনেকৈনো তালৈ যাম? তেতিয়া ঘৰিয়ালে ক'লে, নৈৰ মাজত ধুনীয়া বালিচৰতে আমাৰ ঘৰ। মোৰ পিঠিত উঠিয়ে তুমি সহজে তালৈ যাব পাৰিবা। ঘৰিয়ালৰ কথাত বান্দৰে সন্মতি জনাই ক'লে, সখী, ব'লা তেন্তে, পলম কৰাৰ প্ৰয়োজন নাই। এনেদৰে কৈ বান্দৰ ঘৰিয়ালৰ পিঠিত উঠিল। ঘৰিয়ালেও পিঠিত বান্দৰক লৈ নৈত সাঁতোৰ দিলে। নৈৰ মাছ পোৱাত ঘৰিয়ালৰ বেগ বাঢ়িল। তেতিয়া ভয় খাই বান্দৰে ক'লে, সখী, লাহে লাহে, ইয়াত পৰিব লাগিলে মোৰ মৰণ নিশ্চিত। তাকে শুনি ঘৰিয়ালৰ হাঁহি উঠিল। সি বান্দৰক ক'লে, সখী, যেনেকৈয়ে নহওক তোমাৰ মৰণ আজি নিশ্চিতই। কিয়নো আমাৰ গৃহিণীয়ে
তোমাৰ কলিজাটো খাবলৈহে তোমাক লৈ আহিব কৈছিল। তেওঁ ঘৰতে আমালৈ অপেক্ষা কৰি আছে। আমি গৈ ঘৰ পালে তেওঁ তোমাৰ কলিজাটো খাব। তাকে শুনি বান্দৰ সখীয়েক বৰ চিন্তাত পৰিল। জীৱনটো ৰক্ষা কৰা যায়নো কেনেকৈ সি ভাবিব ধৰিলে। এনেতে তাৰ মনত এটা বুদ্ধি খেলালে। সি ঘৰিয়ালক ক'লে, চি চি সখী, তুমি পাৰত থাকোঁতে আচল কথাটো মই ক'বই পাহৰিলোঁ। আচলতে মই মোৰ কলিজাটো গছৰ সুৰুঙতে এৰি আহিলোঁ। এতিয়াও উভতি ব'লা, জামু গছৰ পৰা কলিজাটো লৈ আহোঁগৈ। বান্দৰৰ কথা শুনি এটা দীঘল হুমুনিয়া কাঢ়ি ঘৰিয়ালে ক'লে, কলিজাটো নাথাকিলেতো তোমাক নি লাভেই নাই, ব'লা তেন্তে। এই বুলি ঘৰিয়ালে বান্দৰক ক'লে। উভতি গৈ পাৰ পাওঁ পাওঁ হোৱাত ঘৰিয়ালে পুনৰ বান্দৰ সখীয়েকক ক'লে, সখী যোৱা তেন্তে, সোনকালে কলিজাটো লৈ আহাগৈ, মই ইয়াতে ৰৈ আছোঁ। পাৰ পাই বান্দৰটোৱে একে জাপে গৈ গছত উঠিলগৈ। বহু সময়লৈ বান্দৰ উভতি নহাত পানী জুৱলিৰ পৰা চিঞৰি ঘৰিয়ালে সুধিলে, সখী বহু পলম হ'ল, নাহা কেলে? তাকে শুনি জামু গছৰ পৰা বান্দৰে চিঞৰি ক'লে, মূৰ্খ ঘৰিয়াল, কলিজা কোনোবাই গছৰ সুৰুঙত থ'ব পাৰে নেকি? ঘৰলৈ গৈ ঘৈণীয়েৰক ওঠ চেলেকি থাকিবলৈ কোৱাগৈ। আজিৰ এই সাধুটোৰ পৰা আমি ইয়াকে শিকিলোঁ যে আমি সদায় বুদ্ধিৰে নিজৰ সংগী চিনিব লাগে আৰু সদায় সাৱধানে থাকিব লাগে। নহ'লে কেতিয়াবা বন্ধুই আমাৰ জীৱনলৈ বিপদ মাতি আনিব পাৰে।